নমস্কাৰ সকলোকে, সকলো ভালে আছে আশা কৰোঁ, সকলো ভালে থাকক সেইটোৱে কামনা কৰোঁ। কিছুমান মানুহৰ মুখত শুনিবলৈ পোৱা যায়, বোলে ভগৱানে আমাক কি দিছে, ইমান কষ্ট কৰি আছোঁ, দিনে ৰাতিয়ে কষ্ট কৰি আছোঁ, একো দেখোন পোৱাই নাই, আমাৰ জীৱনৰ পৰা দেখোন কষ্ট দূৰ হোৱাই নাই, প্ৰায় মানুহৰ মুখত শুনিবলৈ পোৱা যায়। কিন্তু এটা কথা কি জানে, প্ৰথম কথা, ভগৱানে আমাক কি দিয়া নাই কওক? জীয়াই থাকিবলৈ আমাক অক্সিজেন গেছ দিছে, খাবলৈ কাৰণে নানা ধৰণৰ খাদ্যৰ সৃষ্টি কৰি দিছে। আমি তেওঁ কওঁ ভগৱানে আমাক একো দিয়া নাই। আমি সৰুৰ পৰা ডাঙৰ হ'লোঁ আজিলৈকে যিমানখিনি অক্সিজেন গেছ আমি ইউজ কৰিলোঁ, যদি সেই অক্সিজেন গেছখিনি গৈ পেলাই আমি হস্পিটেলৰ ICUত ইউজ কৰিলোঁ হয় ইমান দিনে, আমাৰ বিল কিমান উঠিলে হয়? তেওঁ কয় আমাক ভগৱানে বোলে একো দিয়া নাই। আমি যদি কথাবোৰ অকণমান অন্তৰৰ পৰা চিন্তা কৰোঁ, তেতিয়া গম পাম যে সঁচাকৈ ভগৱানে আমাক দেখোন সকলো দিছে। আমি এই জীৱ জগতত যিমানবোৰ বস্তু দেখি আছোঁ, সকলোবোৰ সৃষ্টি ভগৱানৰে। ভগৱানে আমাক মানুহৰ শৰীৰটো ইমান ধুনীয়াকৈ বনাই দিছে যে তোমালোকে ভালকৈ থাকা, সত্যত থাকিবা সদায়। তেওঁ কোৱা আমি ভগৱানে আমাক একো দিয়া নাই, কি হ'ব? সকলোকে ধন্যবাদ। ভিডিঅ'টো যদি ভাল লাগিছে, ইমান দীঘল কৰা নাই, ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকৰ এটা লাইক কৰিব আশা ৰাখিলোঁ, আৰু কমেণ্ট কৰি জনাব আপোনালোকৰ মতামত।